বহু বছৰ ধৰি এজন পণ্ডিতে গোপনীয়ভাৱে প্ৰেত সাধনা কৰি আছিল। এনিশা সাধনাৰ পৰা উভতি অহাৰ সময়ত তেওঁ বাটত এজন শক্তিশালী ব্ৰহ্মপ্ৰেত লগ পালে। পণ্ডিতজনৰ তপস্যাত সন্তুষ্ট হৈ সি তেওঁৰ সৈতে ঘৰলৈ আহিল। অল্প দিনৰ ভিতৰতে মানুহে জানিব পাৰিলে যে পণ্ডিতে তেওঁলোকৰ প্ৰতিটো সমস্যা সমাধান কৰিব পাৰে। দূৰ দূৰণিৰ পৰা মানুহ তেওঁৰ ওচৰলৈ আহিবলৈ ধৰিলে। পণ্ডিতে ব্ৰহ্মপ্ৰেতৰ শক্তিৰে সকলোৰে কাম কৰি দিছিল, কিন্তু বিনিময়ত মোটা ধন লৈছিল। লাহে লাহে তেওঁ বহুত চহকী হৈ পৰিল আৰু অহংকাৰী জীৱন কটাবলৈ ধৰিলে। এদিন হাবিৰ মাজেৰে গৈ থাকোঁতে তেওঁ এজন সিদ্ধ পুৰুষক লগ পালে। তেওঁ একো নুসুধাকৈয়ে পণ্ডিতৰ সকলো গোপন কথা কৈ দিলে আৰু সতৰ্ক কৰি দিলে, যি প্ৰেতৰ শক্তি লৈ তুমি ইমান অহংকাৰ কৰি আছা, সেইদিন সেইজনেই তোমাৰ বিনাশৰ কাৰণ হ'ব। এই কথা শুনি পণ্ডিতজন ভয় খাই গ'ল। ঘৰলৈ উভতি অহাৰ পিছতো সেই একেবোৰ কথাই তেওঁৰ মনত ঘূৰি থাকিল। তেতিয়াই হঠাৎ ব্ৰহ্মপ্ৰেত আৱিৰ্ভাৱ হ'ল আৰু তেওঁৰ সন্মুখত থিয় হ'ল। সি হাঁহি মাৰি ক'লে, লাগে পণ্ডিতে কিবা চিন্তা কৰিছে, ক'লে তাকো শেষ কৰি দিম নেকি। এই কথা শুনি পণ্ডিতৰ খং উঠিল, কিন্তু ব্ৰহ্মপ্ৰেতৰ চকু দুটা ৰঙা হৈ পৰিল। সি গৰ্জন কৰি ক'লে, বেছি অহংকাৰ নেদেখুৱাবি পণ্ডিত, বিচাৰিলে তোকো এই পৃথিৱীৰ পৰা মচি পেলাব পাৰোঁ। ইয়াকে কৈ সি অদৃশ্য হৈ গ'ল। ভয়ত পণ্ডিতৰ হাতৰ পৰা পইচাৰ মোনাখন খহি পৰিল আৰু সকলো মুদ্ৰা মাটিত চিনাচৰতি হৈ গ'ল। এতিয়া পণ্ডিতে প্ৰথমবাৰৰ বাবে উপলব্ধি কৰিলে যে যি শক্তিৰ জৰিয়তে তেওঁ সম্পত্তি অৰ্জন কৰিছিল, সেই শক্তিয়েই এতিয়া তেওঁৰ বাবে কাল হৈ থিয় দিছে।